swear I can hear a voice. Left a message. বস চান্দুৰে আমাৰ ৰেকৰ্ড কাটি দিলা কি চুৰ কৰিছি আমি ভিভো মোবাইল চুৰ কৰিছো চান্দুৰে মেয়াৰৰ ঘৈণীয়েকৰ আইফোন মোবাইল চুৰ কৰিছি নাই 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 আমি নম্বৰ ওৱানত আছিলো আৰু নম্বৰ ওৱানত থাকিম আমি তাতকৈ ডাঙৰ বস্তু চুৰ কৰিব লাগিব বস আমি যদি সূৰ্যটো চুৰ কৰো বিশ্বৰ নাম্বাৰ 1 চুৰ হম কিন্তু ইমান ওপৰত গেলি যাম কিনকে আমাৰ মামাহঁতে বাৰীৰ মুখে দাঁড়িব লাগিব কিয়া কাৰণ সূৰ্যটো পিছবেলা আলি পশ্চিমৰ ফালে নামি আহে গতিকে আমাৰ দাউৰা ষ্টাৰ্ট কৰ বল বল বস মামিথেৰ ঘৰ পাৰ হবা আজি একদিন হল সূৰ্যটোৰ লগ নাপাওঁ বেছি নাই আৰু 1 কিলোমিটাৰ মান আছে দাউৰি থাক তুমি বহুত ধুনীয়া তাইক মই অসমীয়াত মেছেজ দিছোঁ তাই মোক ইংলিছত মেছেজ দিছি বে এনে ওলা এইটো ইংলিছত কি মেছেজ দিছি চাচোন আই নো তাৰ মানে মই জানো অঁ জানা দে একো মই জানো অঁ জানা দে নকয় কিয়া মই জানো বাচ্চা জানা দে নকয় কিয়া মই জানো এই পেলটো মই জানা দে নকয় কিয়া জানা যদি মই জানো জানা দে গম পাইছোঁ দে দে ক জানা যদি মই জানো নাজনিলে নাজনো বুলি ক'ব লাগে তাই দেখ জানাৰ ভাব দিবা নালাগে তোক সোধাতকৈ বেলেগ এটাকে সোধা ভাল হ'ব মই জানো। খাবা নালাগে ৰ'বা শিখৰ ও ৰাজু ভাই বহুত টেনচন আছে কি মোৰ কিহৰ টেনচন মোৰ হাতো পানীত নাম নাছি কিয়া তাক জোতা মোজা কিনি দিব পৰা নাই না সি জোতা মোজা নিপিনাকে পানীত নামনে মোৰো কুকুৰটো বাহিৰত নলা হৈছে কিয়া তাক মই আণ্ডাৰ পেণ্ট এটা কিনি দিব পৰা নাই সি আৰু আণ্ডাৰ পেণ্ট নিপিন্ধাকে বাহিৰত নলে মোৰো গৰুটো নাগা হৈছে কিয়া গৰুটো হাগিছ কিনি দিব পৰা নাই সি আৰু হাগিছতে হাগে মোৰ হাতীটো বাহিৰত নলা হৈছে কিয়া তাই এখন মাস্ক কিনি দিব পৰা নাই সি আৰু কৰোণা ভাইৰাছক বহুত ভয় কৰে ছাৰ মই আহিলো অ তই যে 7 দিনৰ মূৰত দিছা এই 7 দিন তই কি কৰিলি কচোন মোক নহয় মানে ছাৰ মোৰ তিৰিটো যি আছে কাৰোবাৰ লগত ফোনত ফুচফুচে কথা পাতি থাকে তাৰ কোনো সন্ধান উলিয়াবৰ কাৰণে মই অফিচত অহা নাছিলো কিন্তু মই নাম্বাৰটো উলিয়ালো মানুহটোৰ এড্ৰেছটো পোৱা নাই এড্ৰেছ পোৱা নাই এই মোবাইলটোত নম্বৰটো মাৰিছা যিমান ডিটেইলছ আছে চব লাগিব তোৰ ওকে ছাৰ ও ছাৰ আপোনাৰ এড্ৰেছ আহে দেখো এই ভুল দি গেছি নম্বৰটো মাৰিছা ফোন কৰিছা তাই ফোন কৰি চাও এতে মাথু নাপা দেখো ও ছাৰ আপনি মানে আপোনাৰ এনেকুৱা স্বভাৱ মই বাইদেউক কৈ দিওঁ তোক প্ৰমোচন কৰি দিম নক পিনে নালগে মোক প্ৰমোচন মোৰ তিৰিৰ লগত লাইন মাৰি মোক প্ৰমোচন দিবা মই মাত্ৰ বাইদেউক কৈ আহিম ও যে কি সূৰ্যৰ পোহৰ গেল ভিডিঅ' কেতিয়া বনাম তাড়াতাড়ি নাই কিয়া ৰহে একে বডি স্প্ৰেটো মাৰি ল'বা দি ভাল গন পালে ৰাইজে দে নেদাইকা কিমান টাইম বিয়া কামৰা আজি এটা অদ্ভুত কেছন লৈছো অদ্ভুত হিনছা সুধো না কি কি বস্তু ছোৱালী গেলে আধা সোমালি দুখ পায় আৰু গোটাই সোমাই দিলে আমেজ পায় ৰাজা তই গামোৰাই বেমাৰ বিয়াই পাতা নাই বিয়া পাতা মানুহ সুধিবি অভদ্ৰ চালা যা মোক অভদ্ৰ কবা নিজে অভদ্ৰ ভাল এনচাৰ একদম ভাল এনচাৰ আমাৰ ৰাইজে দিব দেচোন চাও কি তই মোবাইল কে মৰবি আজি নেউলা চলি ৰিজাল্ট দিছি পুৰা দাবে আহিলো পেট দেখছে না আপোনাৰ বেলেগৰ ঘৰতে যাব ইনকে বেলেগৰ ঘৰতে যাব চুহাৰৰ বাচ্চা ই ফাৰ্ষ্ট পাইছি চকলেট মানুহ দাম হৈ গৈছি অহা বছৰ তই মেট্ৰিক দিবি তাতকে বেছি মানুহ হ'ব লাগিব ঐ পিতে তাতকৈ মানুহ 2 গুণ হ'ব লাগিব আমাৰ চকলত মই জানো মোৰ চলি যি ৰিজাল্ট তাতকে বেছি ভাল কৰিব নহয় পিতে সিদিনা মোৰ বিয়াখন পাতি দিলি হ'ল দুনিয়াৰ মানুহ আহিব বেবি মই তোমাক আজিৰ পৰা মোৰ গাৰ্লফ্ৰেণ্ড বুলি নাভাবো হে মই জানছিলো সেইকাৰণে মই এটা এক্সট্ৰা বয়ফ্ৰেণ্ড ৰাখিয়ে থৈ দিছিলো হা জখনি জীয়াক তোক মই বিয়া পাতাৰে কথা ক'ব খুজিছিলো গাৰ্লফ্ৰেণ্ডৰ পৰা ৱাইফ বনাব খুজিছিলো অ তোৰ মানে এহে তোৰ চৰিত্ৰ ইমান দিনে তাইক এনাই খোৱালো মই কুচেম খান এনাই গাল নিউলাক ফোনটো লগাও এবাৰ নুলা এবাৰ কিন্তু ঈদ খাবা আহিবি দেই এডভান্স মাৰিছো ঈদ খাবা নাহিলে কিন্তু বহুত বেয়া পাম ৰিলেশ্যনে শেষ হৈ যাব দৰে মিছ নকৰিবি দে কিন্তু কালি আহি যাবি দে ৰাখিছো এতিয়া বাপ্পা ঐ সুধীৰ ভাই যোৱা বছৰ দেখোন মানুহক মাতবি দূৰৰ কথা মানুহ ঈদ খাব আহিলে বলেছিলি এইবাৰ দেখোন গোটেই বৰকে জোৰ কৰি মাতি আছে কাৰণটো কি এইবাৰ যি লকডাউন মাইতলিও আহিবা নৰে বাপুৰা মাতে কেনে আই লাভ ইউ শব্দটো কোনে সৃষ্টি কৰিছিলে চাইনা সৃষ্টি কৰিছি এই কাৰণে ইয়াৰ গেৰাণ্টিও নাই ৱাৰেণ্টিও নাই তাৰমানে তোৰো ব্ৰেকআপ হ'ল
গামৰা আজি তই নতুন কুৱেশ্যন লৈছোৱে তোৰ কুৱেশ্যন যি ডেঞ্জাৰ কুৱেশ্যন আনা তই ভয়ে লাগে ৰ সুধো না কি হুদ আৰু কি কৰিবি আৰু হুদ দেখলি লাৰিবাৰ মন যায় লাল্লি টিপবাৰ মন যায় টিপলি আৰু কৰিবাৰ মন যায় কি হ'ব কচোন গামোৰাটো বোলে কথা এইটো তোৰ কোনো নাজনে নাজনিব গামোৰাটো মূৰ্খয়ে সেই বোলে আমাৰ ৰাইজে মূৰ্খ নেকি ৰাইজে শুদ্ধ উত্তৰ দিব ৰাইজ কমেণ্টত আপোনালোকে জনাওক শুদ্ধ এনচাৰটো চাওঁ নহয় কি শুদ্ধ চবে শুদ্ধ উত্তৰ দিব দেখা পাবি কমেণ্টত ভালকে মুজ দামী গাড়ী গামৰা নতুন গাড়ী ললি নেকি নে নতুন গাড়ী তেতিয়াহ'লে আজি এটা গাড়ীৰ কুৱেশ্যন হতো দেহুদ এনেকুৱা কি গাড়ী আছে পিছতো আহে বেগতো আহে গামোৰাৰ মানে হ'ব মোৰ খানে হ'ব এটা কম গাড়ীখন লৈছে সি নাজনা যদি নাজনো বুলি কবি কি হ'ব? আমাৰ ৰাইজে ক'ব নহয় কি বঢ়িয়া এনচাৰ গম পাবি দেচোন চাওঁ চাদাদি গামোৰা এবে গভীৰ প্ৰশ্ন তই প্ৰশ্ন আনছা দেখো ছোৱালীয়ে গাধূলি কি বস্তু সৰু হৈ যায় ইমান বেয়া কথা কবি নটি ততে গামোৰা কিবা অলপ বেলেগকে কৈ দিয়া কৈছি তহঁতক আমাৰ ৰাইজে ধুনীয়াকে উত্তৰটো দিব কি ঠগা উত্তৰ এটা চাবিছো দেচোন চাওঁ